হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ জনালোঁ স্বাগতম। ছোৱালীৰ আজি আছে ডান্সৰ এক্সাম, গতিকে তাই পূৰা ৰেডি হৈছে যাবৰ কাৰণে। এয়া মেকআপ চেকআপ মই যিহেতু কৰিব নাজানো, নিজকো মেকআপ মই নিজে কৰিব নাজানো আৰু আনকো কৰি দিব নাজানো। তাৰ মাজতে এটা দুটা সৰু সুৰা কামবোৰ পাৰোঁ আৰু সেইটোৰ কাৰণে চলি গৈছে। তাই আধা কৰে, মই আধা কৰোঁ। মানে মই পৰাখিনি মই কৰোঁ, তাইৰ পৰাখিনি তাই নিজে কৰি লয়, মানে নিজে চম্ভালি লয়। কমপ্লিটলি মোৰ ওপৰতে ডিপেণ্ডেণ্ট নহয়, সেইটোৰ কাৰণে বহুত বেছি সুবিধা হৈছে আৰু মোৰ। এয়া দেখিছে নিজে এইখিনি লগাইছে আৰু লগোৱাৰ পিছত মই কাজলটো অকল লগাই দিম বাৰু। এয়া দেখিছে মই কাজল লগাই দিছোঁ। বাকী খোপাটো বান্ধি দিব লাগে, যিহেতু তাই নিজে বান্ধিব পাৰে কিন্তু বৰ ঠিককৈ বান্ধিব নোৱাৰে, সেইটো কাৰণে খোপা মই বান্ধি দিওঁ, ফুল চুল লগাই দিওঁ, লগতে চাদৰ মেখেলাযোৰ মই ধুনীয়াকৈ পিন্ধাই দিওঁ। বাকী সেয়া দেখিছে চকুৰ মেকআপ বাকীবোৰ আৰু যিখিনি মুখত লগাই সেইখিনি তাই নিজে লগায় আৰু লগতে মেহেন্দি চেহেন্দি চব নিজে লগাই লৈছে আগদিনাই। তাই খুব বেছি ভাল পায় নাচি, গতিকে এইবোৰ কামো কৰি ভাল পায়, কৰে যিখিনি পাৰে। আৰু এয়া একেবাৰে ৰেডি হৈ গ'ল, কেনেকুৱা লাগিছে দেখা জনাব। আৰু এয়া ধুনীয়াকৈ ৰেডি হৈছে আৰু এইফালে গামখাৰুযোৰো পিন্ধি লৈছে। এইখিনি তাই পিন্ধা মানে যিখিনি পাৰে নিজেই কৰি ল'বলৈ চাই বাৰু, সেইটোৰ কাৰণে মোৰ সুবিধা হয়, নহ'লেতো আৰু চম্ভালিবলৈ দিগদাৰেই হ'ব, দুটাকে ল'ৰা ছোৱালী, নিজৰ চাকৰি। বাকী এয়া ওলালোঁ আৰু আজিৰ দিনটো যে একদম মানে ৰাতিপুৱা 11 বজাৰ পৰা মানে 11 বজাৰ পৰা 2:30লৈকে ডান্সৰ স্কুলতে থাকিব লগা হ'ল। আজিলৈ আহিলোঁ, বাই।